বন্ধুসকল আজি গাড়ী খালী কৰি আহি পিনি ভাগিনটো ইয়াত সোমালোঁ ভাত খাবলৈ লৈছোঁ দেখিছেনে মই দেখাই দিছোঁ আপোনালোকৰ প্ৰতি এই মাছ ফ্ৰাই কৰিলোঁ এফালে এনেকৈ মাছ লৈ লৈছোঁ পিঁয়াজ চুপি লৈ লৈছোঁ জলকীয়া লৈ লৈছোঁ তেনেকৈ ভাতকেইটা বোলো খাই লওঁ এতিয়া টাইম 2টা বাজিলে সেইকাৰণে ভাতকেইটা বোলো এনেকৈ খাওঁ আপোনালোকক অকণমান দেখাই দিওঁ বুলি ভাল লাগিব নহয় জানো ইমানেই আৰু আমি এনেকৈ দালি চালি একো নাই চব্জি একো নাই খালি মাছ ফ্ৰাই কৰি ভাত খাইছোঁ কেতিয়াবা এনেকৈ খোৱা আমেজটো বেলেগ যিহেতুকে ভোকত থকা মানুহ নহয় জানো খেতিয়ে লওক মাছ ফ্ৰাই কৰি লওক আমেজটো বেলেগ ভাগিনটো আকৌ কি ফ্ৰাই কৰি দিছে দেখিছেনে পুৰৈ শাক খালি তেলত দি কিনি উঠাই দি দিছে আৰু এইটো ভাগিনে বনাইছে ইয়াত পুৰৈ শাক আকৌ মাছ ফ্ৰাই কৰি আছে সেয়া দেখিছে মই খালি ডকচিহে আছোঁ আৰু